বহুত দিনৰ মূৰত লগ পাইছোঁ আপোনালোকক। কি খবৰ আপোনালোকৰ? সকলোৰে ভাল চাগে? মোৰো ভালেই। আজি ৰাতিপুৱা জল্দি উঠিলোঁ, 4টা বজাতে উঠিলোঁ নেকি। আজি আমি ফুৰিবলৈ যাম, সেইকাৰণে অলপ জল্দি উঠি গ'লোঁ, ৰেডি হৈ গ'লোঁ। মই ৰেডি হৈ গ'লোঁ, মোৰ অলপ চুলিটো ফনিয়াব আছে, মানে ধুইছিলোঁ, সেইটো কাৰণে ফনিয়াব আছে। এইটো ফনিয়াম আজৰি হ'ম। তাৰপিছতে মা ওলাই আছে, দেখাম বাৰু। তাৰপৰা হিমাংশু যাব মোৰ লগত। হিমাংশু গা ধুই আহিছে, সি ওলাইছে, তাকো দেখাম বাৰু। আৰু বাহঁত যাব, মানে হিমাংশুৰ সৰু বা, সৰু ভিনদেউ আৰু ভাগিন যাব। তো আমি যাম নগাঁৱত যে আছে মৃত্যুঞ্জয় মন্দিৰ, তাত যাম। তো অলপ সোনকালে যাব লাগিব, কাৰণ উভতিও আহিব লাগিব, অলপ দূৰো হয় ৰাস্তা। তো চাই থাকক আপোনালোকে। বহুত দিনৰ পাছত আহিছোঁ, বেয়া চেয়া নাপাব, কাৰণ বিয়া হোৱাৰ পাছত অলপ ব্যস্তও হৈ গ'লোঁ, জানেই ন। বিয়াৰ পাছত কিমান কিবা মানে কাম চাগে কিবাকিবি, মই ভিডিঅ' বনাবলৈ সময়ো পোৱা নাছিলোঁ। ভাবিছোঁ আজি বহুত দিনৰ মূৰত আপোনালোকক লগ পাওঁ, তো ভিডিঅ'টো বনাইছোঁ, আপোনালোকে শেষলৈকে চাই থাকক। এইফালে মা ওলাই আছে। ডাঙৰ পিন নাই ঘূৰাই চালোঁ। এয়া পাই গ'লি আমাৰ তোক বেটা। কৈ যাম, কৈ দিয়া আকৌ। আজি মৃত্যুঞ্জয় মন্দিৰ যাম। কেইটা বজাত যোৱাৰ কথা আছিলে, কৈ দিয়া। 6টা বজাত, মামাই 7 ঘণ্টামান লগাইছে। এতিয়া কেইটা বাজিলে কৈ দিয়াচোন। এতিয়া বাজিলে 6:05। আমাৰ যোৱাৰ প্লেন আছিলে কিমান? 7টা বজাত আছিলে আমাৰ সময়, কিন্তু এইফালে ওলাই আজৰি হোৱাই নাই। আমি ৰাতিপুৱা চব কাম কৰি মেলিও আজৰি, শুই উঠি গা ধুইছে, গা ধুতেই 1 ঘণ্টাতকৈ বেছি লাগিলে। এইফালে আমাৰ ওলাই মেলি আজৰি টুকটুক। এতিয়া আমি গৈ থাকোঁ, ব'লা মামা থাকক। যেনে তেনে দেই, যেনে তেনে কাপোৰটো পিন্ধি ভিতৰত সোমাই লৈছোঁ। ৰ'ব, কি খাওঁ ভিতৰত সোমাই লওঁ, তাৰপিছতে গম পাম। এইফালে মা, বা আৰু ভিনি হাত চাত ধুই লৈছে, টুকটুক চিধা ঝুলনাত। হাই কৈ দিয়া। চিধা ঝুলনাত একদম। এইফালেও সৰু সৰুকৈ আছে, ইয়াতো চাগে খাব পাৰে দেই। এইবাৰ আপোনালোকক মই ৰেষ্টুৰেণ্টখনৰ ভিতৰত লৈ যাম। এয়া চাওক কি ধুনীয়া, মোৰ যে সোমাই মনটো ভাল লাগি গৈছে দেই। গোটেইখিনি বাঁহেৰে কৰি থোৱা আছে, চকীখিনিও বাঁহৰ, ওপৰৰ চিলিঙিখনো বাঁহৰ, আৰু টেবুলকেইখনো বাঁহৰ। কি ধুনীয়া চাওকচোন। এইফালে আমাৰ খানা অৰ্ডাৰ দিয়াত লাগি গৈছে ৰাইজসকল। হৈ বৰ চবৰে ইমান বেছি ভোক লাগিছে, মানে খানাটো জল্দি অৰ্ডাৰ কৰি দিওঁ, আৰু তাৰপাছতে আমি খাই দিম খানাটো। ইমান বেছি ভোক লাগিছে। ফাইনেলি আমাৰ খানা আহি গ'ল। বাকী বস্তুকেইটালৈ চাগে মই নৰওঁ, জল্দি খাই দিওঁ। যিমানে ভোক লাগিছে, ৰ'ব পৰা নাই, তো আমি জল্দি খাই লৈছোঁ। আমাৰ খানা খাই হৈ গ'ল, এতিয়া আমি গৈ থাকোঁ। অকল আমি খানা খালেই হ'ব জানো? নহ'ব নহয়, আমাৰ গাড়ীখনেও কিবা এটা খাব লাগিব। সেয়ে ভাবিছোঁ গাড়ীখনকো কিবা এটা খুৱাই লওঁ, তাৰপাছতে আৰু ঘৰ গৈ থাকোঁ। যিহেতু সময়ো বহুত বেছি হৈ গৈছে, 4টামানেই বাজিলে, আৰু সন্ধিয়া হ'ব হৈছে, আমি সোনকালে ঘৰ পাবগৈ লাগে। তো আৰু আমি ঘৰ গৈ থাকোঁ। এতিয়া আৰু ক'তো ৰ'বলৈ নাই, ডাইৰেক্ট ঘৰ যাম। বাই বাই টুকটুক, বাই বাই, বাই বাই, বাই বাই। ঘৰ আহি পালোহি, মানে ঘৰ পোৱাহি নাই, ৰাস্তা মূৰ পালোহি। বাহঁতৰো দেৰি হৈছে, মায়ে কৈছে অকণমান খোজকাঢ়িয়ে যাওঁ, ঘৰলৈ যাব নালাগে আৰু। সেইকাৰণে ৰাস্তাৰ কাষতে আমাক ৰখাই দিলে। এইডোখৰ আমি খোজকাঢ়ি ইভিনিং ৱাক কৰি ঘৰলৈ গৈ থাকোঁ। তো আজিলৈ আহিলোঁ, বাই বাই।